প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্বত আছিল 1996 চনত পুনৰবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লাভ কৰিছিল তৰুণ গগৈৰ জন্ম হৈছিল মন্ত্ৰীৰ স্বতন্ত্ৰ দায়িত্বটো আছিল খাদ্য আৰু GMCHত তৰুণ গগৈৰ গুণমুগ্ধৰ ভিৰ কৃত্ৰিমভাৱে উশাহ নিশাহ লৈ আছিল গগৈয়ে বিকল হৈ পৰিছিল গগৈৰ প্ৰায় সকলো অংগ কৰোনাত আক্ৰান্ত হোৱাৰ পিছৰে পৰা অধিক অৱনতি ঘটিছিল তৰুণ গগৈৰ স্বাস্থ্যৰ 30 অক্টোবৰত পুনৰ ভৰ্তি কৰোৱা হৈছিল GMCHত আৰু অৱশেষত সকলোকে কন্দুৱাই ইহ সংসাৰ ত্যাগ কৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসমৰ দীৰ্ঘকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ একেৰাহে 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ অসমত ক্ৰমাগত 3টা কাৰ্যকালৰ প্ৰথম মুখ্যমন্ত্ৰী তৰুণ গগৈ 18 মে 2001 চনৰ পৰা 24 মে 2016 চনলৈ তেওঁ মুখ্যমন্ত্ৰী আছিল ইফালে তেওঁ PV নৰসিংহ ৰাও মন্ত্ৰীসভাৰ 1991 পৰা 1996 চনলৈকে ৰাজ্যিক মন্ত্ৰীৰ স্বতন্ত্ৰ দায়িত্বটো আছিল খাদ্য আৰু খাদ্য সংসাধন উদ্যোগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীও আছিল তৰুণ গগৈ লোকসভাৰ 6 বাৰৰ সাংসদ আছিল গগৈ 1971 চনৰ পৰা 1985 চনলৈ 3 বাৰলৈ যোৰহাটৰ সাংসদ নিৰ্বাচিত হৈছিল তেওঁ 1991 চনৰ পৰা 2001 চনলৈ 3 বাৰলৈ কলিয়াবৰৰ সাংসদ নিৰ্বাচিত হৈছিল আৰু 4 বাৰৰ বিধায়ক তৰুণ গগৈ মৃত্যুৰ সময়তো তেওঁ বিধায়কৰ দায়িত্ব পালন কৰি আছিল 1996 পৰা 1998 লৈ মাৰ্ঘেৰিটাৰ বিধায়ক আছিল 2001 পৰা 3 বাৰ তিতাবৰৰ বিধায়ক আছিল 1976 চনত AICCৰ যুটীয়া সম্পাদকৰ দায়িত্ব তেওঁ পালন কৰিছিল 1985 পৰা 1990 চনলৈ AICCৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল তেওঁ 1986 চনৰ পৰা 1990 চনলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্বত আছিল 1996 চনত পুনৰবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লাভ কৰিছিল তৰুণ গগৈৰ জন্ম হৈছিল 11 অক্টোবৰ 1934 চনত শিৱসাগৰ জিলাৰ বৰ্তমান যোৰহাটৰ ৰঙাজান চাহ বাগিচাত তেওঁ জন্মগ্ৰহণ কৰিছিল পিতৃ আছিল They tried their best, but we could not get him back. He was in ventilation, and in the life support throughout, he was in a life support system, and ultimately at 5:34 p.m. he left this world. আৰু এই খবৰটো সমগ্ৰ অসম জুৰি বিয়পি পৰাৰ পাছত এক শোকাকুল অৱস্থাৰ সৃষ্টি হৈছে তেওঁৰ গুণমুগ্ধসকলৰ মাজত ইতিমধ্যে বহু গুণমুগ্ধই GMCHত আহি উপস্থিত হৈছেহি আৰু তেওঁৰ এই সমগ্ৰ খবৰ লাভ কৰিবলৈ অহৰহ সকলো ধৰণৰ চেষ্টা চলাই আছিল তৰুণ গগৈৰ আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা কৰা হৈছিল কিন্তু সকলোকে কন্দুৱাই অৱশেষত আমাৰ সকলোৰে মাজৰ পৰা আঁতৰি গ'ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান ঘটিছে 86 বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত 5:34 তৰুণ গগৈক মৃত ঘোষণা কৰা হ'ল GMCHত তৰুণ গগৈৰ গুণমুগ্ধৰ ভিৰ হৈছে যিটো